ধন্যবাদ এই আজি আমার অনার কারণে এই অঞ্চলের যখন কমিটি আমাক আমন্ত্রণ আনিছিলে আমার শ্রদ্ধার মৰমৰ অমৰ অকণমান ধন্যবাদ জ্ঞাপন কৰিছো তেওঁৰ কাৰণে এটা জোৰে হাতৰ বৰগা দিয়ক ইয়ালৈকে আমন্ত্ৰণ জনাই আনিছে বহুত ভাল হয় মোৰ লগত আজি নহয় আগৰ পৰা তেওঁৰ লগত এটা মোৰ ভাল সম্পৰ্ক আছে গতিকে তেওঁৰ কাৰণে আজি মোক আপোনালোকৰ মঞ্চত দেখা পাইছে হা আৰু আজি মোৰ লগত আমাৰ অতিকে মৰমৰ আপোনালোকৰ ওচৰৰে পিকে কমেডি গ্ৰুপ আছে তেখেতসকলৰ কাৰণে এটা জোৰদাৰ হাত চাপৰি আৰু ইয়াত বৰ্তমান যিমানখিনি মানুহ উপস্থিত হৈছে যিমানখিনি ওচৰত থিয় দি আছে যিমানখিনি বহি আছে যিমানখিনি মাল খাই ইতিমধ্যে ফিটিং হৈছে আৰু যিমানখিনি মই খাম বুলি ভাবি আছে সকলোকে মোৰ তৰফৰ পৰা পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জনাইছো দেৰিকৈ হ'ল দেই মইতো চিনাকি দিব নালাগে নাই আপোনাক চিনি নাপায় চিনাকি দিয়ক চিনাকি দিম জানো দিয়ক আপোনাক চিনি নাপায় এই জেগাত হয়তো মই কঠীয়া পাৰি থকা কিন্তু নিজৰ জেগাত মই কি চিনাকি দিম সকলোৱে চিনি পাওঁ যদি নহওক আজি আমি আপুনি আপুনি বিহু শুভেচ্ছাটোকে দি দিয়কচোন আজি ধন্যবাদ ডেকা বিহু শুভেচ্ছা আপুনি দিলে মন মোৰ ফালৰ পৰা দিলো আপুনি আপোনাৰ ফালৰ পৰা দিয়ক পিছৰ মাহ বহাগৰ হ'লেও সেইটো লাগি আছে ধন্যবাদ সকলোলৈকে ৰঙালী বিহুৰ লিখি আমাক উলিয়াই দিয়কচোন এখেতে নকল মাৰিব ৰে নহয় মোৰ লোকেল তো চাগে নকল মাৰা অভ্যাস আছিল নহয় নালাগে মোক এতিয়া মোক পইচা পাই দিব মোক নালাগে বাৰু আপুনি কাগজখন আচ্ছা কিবা এটা কৈছো ধন্যবাদ নাই দে মই পঢ়া শুনা সৰুৰ পৰাই বেয়া নাথাকে এই ৰঙালী বিহু শুভেচ্ছাটো মই আপোনাৰ ওচৰত নমস্কাৰ জয় জয়তে আপোনালোক ভদৌ দিলেকে তিনিটা পেটিকোট চাৰিটা পেটিকোট এইখন এই আমাৰ মাইকী মানুহৰ কাপোৰ দোকান আছে নহয় বজাই কৰিবলগীয়া লিষ্টলৈ গুচি এইখনো নাহিলে হ'ব এইখনো নাহিলে থুলমূলকে কিবা এটা দি থওঁ ন আচ্ছা মই শুভেচ্ছাটো জনাই দিছো মই গাঁৱৰে মানুহ গোটেইখিনিয়ে পাওঁ আচ্ছা মই আজি ইংৰাজী দিওঁ হ'ব দে ইংৰাজী সকলোৱে বুজি পাবতো সকলোৱে বুজি পাব ইংৰাজী সদৌৰিলৈকে বহাগৰ বিহুৰ শুভেচ্ছা জনালো শেহতীয়াকে এইটো কেনেকুৱা ইংৰাজী অসমীয়ালৈ অনুবাদ কৰি দিলো আমাৰ চবেই নুবুজে নহয় এতিয়া আমি কথাটো হ'ল কি এই তুলসীৰ লগত কলগছৰ মুক্তি দেই আজি মুকুতা জেগাত আনিছে বেহাৰবাৰীৰ পৰা মই সহায় কৰিবলৈ আহিছো আৰু মোৰ লগৰ এই পানী আছে পিকে কমেডিৰ গতিকে মই লগত সহায়হে কৰিম আজি এওঁলোকে যি যায় যাওক এটা যে গীত আছিলে যে তালে তালে হাত চাপৰি বজাব দে চন্দ্ৰ আহিছে বহুত মানুহ আনিছে তাকে দেখি কইনা ঘৰে মাংসত পানী ঢালিছে Actually, I am not a man of
English, but also I'm Victor Assam, so I'm from Guwahati. মই ইমানে ইংৰাজীত চোকা আছিলোঁ, ইমানে চোকা যে এটা ক্লাছত মই 3 বাৰকে ফেইল কৰিছিলোঁ। কিন্তু তথাপিতো মানে মোৰ ভিতৰত অহংকাৰ নাই, আছে নেকি? তুমি খৰচী মাৰি পঢ়িছিলা? খৰচী মাৰি পঢ়িছিলা? একদম খৰচী মাৰি পঢ়িছিলোঁ। মুকুদাদাৰ কথা এটা এতিয়া মানে কোৱাৰ কাৰণে মোৰ মনত পৰিলে কথা এটা। এই লাহেকে ওলাইছে এইটো লাটুম গুটিটো পেটটোৰ কথা কৈছো। তাৰপিছত মোক ক'লে বোলে মই পেটটো কমাব লাগে, মোৰ নিচিনা ফিগাৰ হ'ব লাগে, কি কৰিব লাগে কচোন। তাৰপৰা মই বোলো বোলে কি দেখাব লাগে কচোন। মই বোলো মোৰ খাই হৈছে এইটো, আপুনি নোখোৱাকে খাই পেলাই কৰিব নালাগে, নোখোৱাকে কৰিব বোলো। আপুনি কাম এটা কৰিব, আপুনি খেলা ধূলা কৰিব বোলে। খেলোতো মই কৈছো যে মই খেলো, মই লুডু খেলো, 3 বাটি খেলো, জুৱা খেলো, খেল যথেষ্ট খেলো, তথাপিও পেটটো কমোৱা নাই। মোক কৈছে বোলে মই জুৱা খেলো। এই তেৰিকা বোলো জুৱা নহয়, আউটডোৰ গেম কিবা এটা খেলক, মানে ঘৰৰ ভিতৰত খেলা খেলক মানে কোৱা নাই, বাহিৰত গৈ কিবা এটা খেলক। তেওঁ কৈছে কি জুৱা মই ঘৰত খেলো নি, বাহিৰতে খেলো বোলে। তাৰপিছত মই বোলো নহয় তেনেকুৱা ধৰণৰ নহয়, আপুনি বাহিৰত গৈ ফুৰা মানে অলপ দৌৰা দৌৰি কৰা কিবা গেম খেলক বোলে। বেডমিণ্টন খেলো নহয় মই বোলো বেডমিণ্টন খেলে কিমান দিন খেলে বোলে, মই প্ৰায়ে খেলো বোলে। মই বোলো কিমান ঘণ্টাকে খেলে? মই কিমান ঘণ্টা এইবোৰ হিচাপ কৰা নাই বোলে, প্ৰায়ে খেলো বোলে। তাৰপিছত কৈছে মই তথাপিও চাইছো পেটটো কমা নাই, কথাটো কি? মই বোলো এনে কওকচোন আপুনি এনে হিচাপ মতে কিমান সময়মান বেডমিণ্টন খেলে বোলে? যিমান দেৰি মোবাইলৰ চাৰ্জ থাকে সিমান দেৰিকে খেলো বোলে, মোবাইলত খেলে। মোবাইলত বেডমিণ্টন খেলো। আচ্ছা, সেইকাৰণে পেট কমা নাই। আচ্ছা তো নহয়, কিন্তু মই কিন্তু তেতিয়া কোনো পেটটো বাঢ়ি থাকিলে মানে মোৰ কোনো অহংকাৰ নাই। কাৰণ মই এটা কথা সদায় জানো যে পেট আৰু প্ৰতিভা এই দুটা সমান। প্ৰতিভা থাকিলে বিকাশ হ'বই, পেট ওলাব থাকিলে মানুহৰ পেট ওলাবই। চুলি হৈ গ'ল থাকিলে মানুহৰ চুলি হৈ গ'ল। সেইকাৰণে মোৰ নামটো পেট কোৱা। মুকুদাদাই এদিন কৈছে বোলে মই কেলে ইমান চাপৰ কেলে? মই বোলো সেইটো আপোনাৰ মা দেউতা খুজিব, আপোনাৰ মা দেউতা বাজেট কম আছিলে চাগে, সেইকাৰণে আপুনি চাপৰ। যেতিয়া পৃথিৱীলৈ আহিব লাগে এডভান্সকে আহি গ'ল, কিছুমান পাৰ্টছ লগাবলৈ থাকিয়ে গ'ল। হয় নহয়? ঠিক আছে, এইখিনিতে কথা এটা কৈ দিওঁ। সত্যে কমিটিয়ে জনাইছে যে সম্বৰ্ধনাটো জনাই আমাৰ মুকুদাদাক সম্বৰ্ধনাটো জনাই লওক মাজতে। আমি আজি বিহু অঞ্চললৈ মই যোগেন গগৈ এটা জনপ্ৰিয় অসমীয়া ডাইলগ কওকচোন আৰু এটা হিন্দী ডাইলগ। এই অসমীয়া ডাইলগ এটা বেলেগ আছে, কি আছে বাৰু? এই সেইটোতটো এটা টপত আছিলে। এই নহয় বাইদে, আপুনি আগলৈ আহিব বিচাৰিছে নেকি? আহি যাওক। হিন্দী ডাইলগ আছিলে জনপ্ৰিয়, কোনটো হিন্দী ডাইলগ? অকণমান দিন বাৰু পুৰণা হ'ল, তথাপিও জনপ্ৰিয়। কি ডাইলগ? ये क्या हुआ? हो जाए ना तो परमानंद हो गया मैं छुट्टी भी। अरे ललित मंडलन ललित जी एक साइकिल चलाए कॉलेज मंडलन फूटे के रात गोरी मजा এটা সকলে ধরে হাত চাপড়ে দেখছো এইভাবে করে না হাত চাপড়ে দেখছো নহয় গম নাপাওঁ সন্দেহ হৈ যায় আজিকালি সেইদিনা হাত চাপড়িবিলাক বজাব দিছে। আজিকালি গাৰ্লফ্ৰেণ্ড বয়ফ্ৰেণ্ড বিলাকৰ সংখ্যাবিলাক যে বাঢ়ি গৈ আছে যে মাক বাপেক বিলাক কাষত থাকিলে গুৰুত্ব নিদিয়ে মানে এই যদিও ওচৰতো মানে গম নাপায় ন কোনটো বয়ফ্ৰেণ্ড কোনটো গাৰ্লফ্ৰেণ্ড এই হাতবিলাক মানে এনেকে ধৰি থাকে এইবিলাক হাত চাব এইবিলাক আছে
আছে এইখিনিলৈ বজোৱানে আৰু এটা কাৰণে হাত চাকৰিতে বজাব দিছো অন্তত আপোনালোকৰ ওচৰতে কামোৱা কেতিয়া যাব আমি অকণমান সময় বিচাৰিছোঁ আমি আৰু এগৰাকী ব্যক্তিক আমাৰ এই মঞ্চতে আদৰণি জনাব বিচাৰিছোঁ জীয়চলী দেখাই নাই আছে নাই জীয়চলী ইয়াত নাই নেকি মুকুতা ডেকাৰ এই মানে পোষ্টটো খালী আছে কথাটো কৈ দিছো মোৰ আছে খালী এইফালেও খালী আছে দুটা পোষ্ট খালী কথাটো কৈ থৈছো যদি ভাল জীয়ৰী ছোৱালী হাইডে চাইডে মিলে তেতিয়াহ'লে এপ্লাই কৰিব পাৰে পোষ্টটো খালী আছে একদম চিৰিয়াছলি কৈছো মই ছোৱালী ভাল ছোৱালী লাগে বুলি মই কৈছো যে এক্সপিৰিয়েঞ্চ থকা বোৱাৰী হলেও বৰ্তমান এইজনৰ কাৰণে আপোনাৰ কথা কৈছো মই মোৰ কাৰণেতো নম্ৰ ভদ্ৰ এজনী ছোৱালী হলে হ'ল বাৰু আপুনিয়ে কৈছিলে বোলে আজিকালি বোলে যিবিলাক বোলে কোম্পানীবিলাক প্ৰাইভেট কোম্পানীবিলাক আছে কোম্পানীবিলাকত বোলে প্ৰাইভেট মানে অভিজ্ঞতা থকা বোলে আপুনিয়ে কৈছিলে বোলে মোক অভিজ্ঞতা থকা লাগে তাকে মই ভাবিছিলো কিন্তু এতিয়া আকৌ এইজনো থাকিল যে নাই মোৰ মানে ছোৱালীখিনিলে মোৰ এটাই ক্ষোভ এটা আছে দেই এটাই ক্ষোভ আছে আমাৰ ছোৱালীসকলক কৈছো কোনো আছে নাই চাগে ন কোনো নাই বোলে ন প্ৰেম কৰিলে এজনৰ লগত কৰিবা মন্দিৰ